নমস্কাৰ মই সৰ্বপ্ৰথমে সকলোলৈকে গুণকান্ত পাৱে ইউটিউব চেনেলটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মোৰ এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এইটো একেবাৰে এটা নতুন চেনেল। মই এই চেনেলটিত ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ লগত জড়িত কিছুমান বিষয়বস্তু আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ উপৰিও অন্যান্য আন কিছুমান বিষয়ও যদিহে সময় সুবিধা পাওঁ আলোচনা কৰিবলৈ চেষ্টা কৰিম। মই আজি আলোচনা কৰিব বিচাৰিছোঁ অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ বিষয়ে। অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ লগত জড়িত কেইটামান প্ৰশ্ন আৰু প্ৰশ্নসমূহৰ উত্তৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীৰ প্ৰথম ছেমিষ্টাৰত নামভৰ্তি কৰিছে তেওঁলোকৰ বাবে এই আলোচনাটি বিশেষ উপযোগী। যিসকলে অসমীয়া বিষয়টি মেজৰ হিচাপে গ্ৰহণ কৰিছে আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এইখিনি যথেষ্ট প্ৰয়োজনীয়, কাৰণ ডিগ্ৰীৰ প্ৰথম ছেমিষ্টাৰত MIL আছে। সেই MIL সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বাধ্যতামূলক, গতিকে MILতো এইখিনি আলোচনাৰ প্ৰয়োজন। তাৰমানে এই বিষয়টি MILতো আছে আৰু অসমীয়া মেজৰ বিষয়টিতো আছে। আৰু প্ৰথম প্ৰশ্নটি মই যুগুত কৰিছিলোঁ, আপোনালোকে ভিডিঅ'টি স্ক্ৰীণত নিশ্চয় প্ৰত্যক্ষ কৰিছে। 1 নম্বৰ, চৰ্যাপদ কি? উত্তৰ, চৰ্যাপদ হ'ল বৌদ্ধ ধৰ্মৰ ধৰ্ম তত্ত্ব সম্বলিত পুথি। দ্বিতীয় প্ৰশ্ন, প্ৰথম অসমীয়া সাহিত্যৰ নিদৰ্শন ক'ত পোৱা যায়? উত্তৰ, চৰ্যাপদসমূহত। তৃতীয় প্ৰশ্ন, শ্ৰীকৃষ্ণ কীৰ্তন কোনে ৰচনা কৰিছিল? উত্তৰ, বদু চণ্ডীদাসে। 4 নম্বৰ প্ৰশ্ন, শূন্য পুৰাণ কাৰ ৰচনা? শূন্য পুৰাণ ৰামাই পণ্ডিতৰ ৰচনা। 5 নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? উত্তৰ, ভট্টদেৱ। ভট্টদেৱৰ প্ৰকৃত নাম কি? 6 নম্বৰ প্ৰশ্ন। উত্তৰ, ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য। 7 নম্বৰ প্ৰশ্ন, ভট্টদেৱে দুখন গ্ৰন্থ ৰচনা কৰিছিলে, গ্ৰন্থ দুখনৰ নাম কি? মই ইয়াত প্ৰশ্নটো দিয়া নাই, ডাইৰেক্ট উত্তৰ দিছোঁ। ভট্টদেৱৰ দুখন গ্ৰন্থ হৈছে কথা গীতা আৰু কথা ভাগৱত। এই দুখন গ্ৰন্থতে অসমীয়া গদ্য সাহিত্যই পূৰ্ণ বিকাশ লাভ কৰিছিলে। 8 নম্বৰ প্ৰশ্ন আপোনালোকে চাওক, চৰ্যাপদসমূহ ক'ৰ পৰা আৰু কোনে উদ্ধাৰ কৰিছিল? উত্তৰ হৈছে, চৰ্যাপদসমূহ নেপালৰ ৰাজদৰবাৰৰ পৰা হৰপ্ৰসাদ শাস্ত্ৰীয়ে উদ্ধাৰ কৰি আনিছিল। 9 নম্বৰ প্ৰশ্ন, চৰ্যা গীত কোনবোৰ গীতৰ গায়ন পদ্ধতি আজিও আমাৰ অজ্ঞাত? উত্তৰ, চৰ্যা গীতসমূহৰ। 10 নম্বৰ প্ৰশ্ন, চৰ্যা গীতবোৰ কোনে ৰচনা কৰিছিল? উত্তৰ, সহজানী বৌদ্ধ সিদ্ধাচাৰ্যসকলে। 11 নম্বৰ প্ৰশ্ন, হৰপ্ৰসাদ শাস্ত্ৰীয়ে কিমান চনত চৰ্যাপদসমূহ নেপালৰ ৰাজদৰবাৰৰ পৰা উদ্ধাৰ কৰিছিল? উত্তৰ, 1907 চনত। 12 নম্বৰ প্ৰশ্ন, হৰপ্ৰসাদ শাস্ত্ৰীয়ে উদ্ধাৰ কৰি অনা চৰ্যাপদসমূহ তেওঁ গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল, সেই গ্ৰন্থখনৰ নাম কি? উত্তৰ, হাজাৰ বছৰীৰ পুৰাণ বঙলা ভাষাই বৌদ্ধ গান ও দোহা। অৰ্থাৎ তেওঁ 4খন পুথি উদ্ধাৰ কৰিছিল, সেই 4খন পুথিক একত্ৰিত কৰি তেওঁ হাজাৰ বছৰীৰ পুৰাণ বঙলা ভাষাই বৌদ্ধ গান ও দোহা নামেৰে প্ৰকাশ কৰিছিলে। 13 নম্বৰ প্ৰশ্ন, 4খন চৰ্যাপুথিৰ নাম লিখা। উত্তৰ, চৰ্যাচৰ্য বিনিশ্চয়, সৰুব্ৰজৰ দোহাকোষ, কৃষ্ণচাৰ্যৰ দোহাকোষ আৰু ডাকাৰ্ণৱ। এই 4খন পুথি হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজদৰবাৰৰ পৰা উদ্ধাৰ কৰি আনিছিলে আৰু তেওঁ এই 4খন পুথিক একত্ৰিত কৰি এখন গ্ৰন্থ আকাৰত প্ৰকাশ কৰিছিলে, সেইখনৰ নাম হৈছে হাজাৰ বছৰীৰ পুৰাণ বঙলা ভাষাই বৌদ্ধ গান ও দোহা। ধন্যবাদ। যদি আপোনালোকৰ এই আলোচনাটিৰ পৰা কিবা উপকাৰ হ'ব যেন লাগিছে, নিশ্চয় তেন্তে এই চেনেলটি আপোনালোকে ভিডিঅ'টোৰ তলত থকা ৰঙাকৈ লিখা ছাবস্ক্ৰাইব বুটামটি ক্লিক কৰক আৰু হিট এটা যে টিলিঙা আছে, সেই টিলিঙাটিত আপোনালোকে ক্লিক কৰি দিয়ক। তেতিয়া মই পিছত বনোৱা ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকলৈ গৈ থাকিব। আৰু ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।